দেখিছে যান-জঁটৰ মানুহবিলাক ঘৰলৈ উভতিব লৈছে কামৰ পৰা। দূৰণিৰ কোনো মছজিদত আজান দিছে। সাজ লাগি আহিছে লাহে লাহে, পোহৰ কমি আহিছে। প্ৰকৃতিৰ এক সুন্দৰ দৃশ্য, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু এটা বতাহ বলি আছে এতিয়া। এয়া তেজপুৰৰ ওপৰৰ মৰাভৰলী নদীৰ ওপৰৰ দলং। শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ মৰাভৰলী নদীৰ ওপৰৰ দলঙৰ পৰা মই লাইভ কৰি আছোঁ। চাওক ইটো পাৰলৈ মই গৈ আছোঁ। ইটো পাৰৰ দৃশ্য টঙি জালখন চাওক, এইফালে আছে, দেখিছে চাগে। ইয়াতো আৰু এখন আছে। মই এতিয়া কোনখন বাহনেৰে আহিলোঁ তাৰ ওচৰলৈ লৈ যাম। পোহৰ যিহেতুকে কমি আহিছে, বেছি সময় লাইভ কৰিব পৰা নাযাব। কালিলৈ আকৌ চেষ্টা কৰিম লাইভ হ'বলৈ। এইখন বাহনেৰে মই আহিছিলোঁ, কাইনেটিকৰ ইলেক্ট্ৰিক স্কুটি। আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি লাইভটো সামৰিব লাগিব। আকৌ লগ পাম, বাই বাই।